নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ এডুকেশ্যনেল ইউটিউব চেনেল জ্ঞানবন্তিলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে এনে কিছুমান ছায়েন্সৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিবোৰ প্ৰশ্ন উত্তৰ আপোনালোকৰ আহি থকা এক্সাম DEE, DHS, আছাম পুলিচ, ষ্টেট আদিকে ধৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব। আৰু এক্সামৰ বাহিৰেও এইবোৰ প্ৰশ্ন আপোনালোকে মনত ৰখাটো বৰ প্ৰয়োজনীয়। গতিকে আহক বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন আছে, ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? এইটো আমি সকলোৱে জানো, ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? থমছনে। 2 নম্বৰ প্ৰশ্ন আছে, কাৰ্বনৰ এটা দানাকাৰ অৱৰোহ হ'ল কি? গ্ৰেফাইট। উত্তৰ হ'ব গ্ৰেফাইট। কাৰ্বনৰ বিশুদ্ধ ৰূপটো কি বাৰু? কাৰ্বনৰ বিশুদ্ধ ৰূপটো হৈছে হীৰা। 4 নম্বৰ প্ৰশ্ন আছে, কাৰ্বনে অক্সিজেনৰ লগ হৈ কি সৃষ্টি কৰে? কাৰ্বনে অক্সিজেনৰ লগ হৈ কাৰ্বন মনক্সাইড সৃষ্টি কৰে। 5 নম্বৰ প্ৰশ্ন আছে, হেমেটাইট কি? হেমেটাইট হৈছে লোৰ এক আকৰ। এইখিনিতে আপোনালোকক কৈ থওঁ বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে কলম এটা আৰু বহী এটা আপোনালোকৰ সন্মুখত লওক, কিয়নো ভিডিঅ'বোৰ চাই যোৱা সময়ত আপোনালোকৰ প্ৰশ্ন উত্তৰবোৰ মনত নৰবও পাৰে। গতিকে যদি আপোনালোকে বহীত টুকি লয় তেনেহ'লে আপোনালোকৰ মনত লোৱাত সুবিধা হ'ব। গতিকে আহক 6 নম্বৰ প্ৰশ্নটো কি আছে, তাপবৰ্জী বিক্ৰিয়াত কি উৎপন্ন হয়? তাপবৰ্জী বিক্ৰিয়াত তাপ উৎপন্ন হয়। অতিকৈ 7 নম্বৰ প্ৰশ্ন, অতিকৈ ঘাত সহিষ্ণু ধাতুটো কি? অতিকৈ ঘাত সহিষ্ণু ধাতুটো হ'ল সোণ। 8 নম্বৰ প্ৰশ্ন আছে, সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতুবিধ হৈছে কি? সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতুবিধ হৈছে মাৰ্কাৰী। এইবোৰ প্ৰশ্ন এক্সামবোৰৰ কাৰণে খুবেই সম্ভাৱ্য প্ৰশ্ন উত্তৰ, গতিকে আপোনালোকে নোট কৰি যাব যেনে তেনে। 9 নম্বৰ প্ৰশ্ন আছে, কাৰ্বন আৰু হাইড্ৰজেনৰ যৌগক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? হাইড্ৰ'কাৰ্বন বুলি কোৱা হয়। কষ্টিক ছ'ডাৰ সাধাৰণ নাম কি? 10 নম্বৰ প্ৰশ্ন, কষ্টিক ছ'ডাৰ সাধাৰণ নাম কি? ছ'ডিয়াম হাইড্ৰক্সাইড। ছ'ডিয়াম হাইড্ৰক্সাইড মনত ৰ'ব নিশ্চয়। 11 নম্বৰ প্ৰশ্ন আছে, পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদান হ'ল কি? পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদান কি? বিউটেন। 12 নম্বৰ প্ৰশ্ন আছে, বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল কিহেৰে নিৰ্মিত? বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল অৰ্থাৎ ভিতৰত আমি যিডাল স্প্ৰিঙৰ দৰে দেখা পাওঁ সেইডাল কিহেৰে নিৰ্মিত? সেইডাল নিৰ্মিত টাংষ্টেনেৰে। 13 নম্বৰ প্ৰশ্ন আছে, হহুৱা গেছ কি? হহুৱা গেছ কি বাৰু? নাইট্ৰাছ অক্সাইড। 14 নম্বৰ প্ৰশ্ন আছে, আধুনিক পৰ্যাবৃত্ত তালিকাখন কোনে প্ৰস্তুত কৰিছিল? কোনে প্ৰস্তুত কৰিছিল এইটোতো আমি সকলোৱে জানোৱে বাৰু। উত্তৰ হ'ব নেইল বৰ। এইবোৰ খুবেই প্ৰয়োজনীয় প্ৰশ্ন। 15 নম্বৰ প্ৰশ্ন আছে, ছ'ডিয়াম কাৰ্বনেটৰ সাধাৰণ নামটো কি? ছ'ডিয়াম কাৰ্বনেটৰ সাধাৰণ নামটো কি? সাধাৰণ নামটো হৈছে ছ'ডা ফৰ্ম। 16 নম্বৰ প্ৰশ্ন আছে, ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান? ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান? উত্তৰ হ'ব 25 চেণ্টিমিটাৰ। 17 নম্বৰ প্ৰশ্ন আছে, অলপো প্ৰতিফলন নকৰা ৰংটো কি? এইটো উত্তৰ হ'ব ক'লা। 18 নম্বৰ প্ৰশ্ন আছে, পোহৰৰ দ্ৰুতি কিমান? পোহৰৰ দ্ৰুতি কিমান? 18 নম্বৰ প্ৰশ্ন উত্তৰ হ'ব 300 নিযুত মিটাৰ পাৰ ছেকেণ্ড। 19 নম্বৰ প্ৰশ্ন আছে, ৰোধৰ একক কি? ৰোধৰ একক হ'ল ওম। 20 নম্বৰ প্ৰশ্ন আছে, ভল্টমিটাৰেৰে কি জোখা হয়? ভল্টমিটাৰেৰে কি জোখা হয়? বিভৱ ভেদ। 21 নম্বৰ প্ৰশ্ন আছে, আধানৰ SI একক কি? আধানৰ SI একক হৈছে কুলম্ব। 22 নম্বৰ প্ৰশ্ন আছে, নিশাৰ আকাশত তৰাবোৰে তিৰবিৰ কৰাৰ কাৰণ কি? এইটো প্ৰশ্ন আমি সকলোৱে জানিব লগা প্ৰশ্ন। নিশাৰ আকাশত তৰাবোৰে কিয় তিৰবিৰ কৰে? কাৰণ উত্তৰ হ'ব বায়ুমণ্ডলত বতাহৰ প্ৰতিসৰণাংক সলনি হৈ থাকে বাবে। নিশ্চয় আমি গম পালোঁ, বায়ুমণ্ডলত বতাহৰ প্ৰতিসৰণাংক সলনি হৈ থাকে বাবে তৰাবোৰে ৰাতিৰ আকাশত তিৰবিৰ কৰে। 23 নম্বৰ প্ৰশ্ন আছে, ক্ষমতাৰ একক কি? ক্ষমতাৰ একক উত্তৰ হ'ব ৱাট। 24 নম্বৰ প্ৰশ্ন আছে, কম্পনাংকৰ SI একক কি? কম্পনাংকৰ SI একক হৈছে হাৰ্জ।
25 নম্বৰ প্ৰশ্ন আছে কম্পনাংকৰ শ্ৰাব্যসীমা কিমান উত্তৰ হ'ব কিমান 20 হাৰ্জৰ পৰা 20000 হাৰ্জলৈ কম্পনাংকৰ শ্ৰাব্যসীমা 20 হাৰ্জৰ পৰা 20000 হাৰ্জলৈ 26 নম্বৰ প্ৰশ্ন আছে আকাশখন আমি নীলা দেখাৰ কাৰণ কি কাৰণ উত্তৰ কি হ'ব পোহৰৰ বিচ্ছুৰণৰ বাবে 29 নম্বৰ প্ৰশ্ন আছে প্ৰাথমিক ৰংবোৰ কি কি প্ৰাথমিক ৰংবোৰ কি কি বাৰু উত্তৰ হ'ব ৰঙা সেউজীয়া আৰু নীলা 30 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটো পদাৰ্থ নহয় অপচন আছে বায়ু জুই আকাশ আৰু সকলো বস্তুকেই পদাৰ্থ বোলে গতিকে এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে নিশ্চয় জানে গতিকে বন্ধু বান্ধৱীসকল এই প্ৰশ্নৰ উত্তৰটো আপোনালোকৰ বাবে মই এৰিছোঁ আপোনালোকে মোক কমেণ্টত জনাব আৰু যদি নোৱাৰে মই নেক্সট ছেশ্যনত আপোনালোকৰ বাবে এই উত্তৰটো লৈ আহিম গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ জয় আয়ক